এয়া কালি নামৰ কাৰণে বজাৰ কৰা হৈছে। এইখিনি প্ৰসাদৰ বজাৰ। এয়া মান ধৰিবলৈ গেঞ্জি গামোচা অনা হৈছে আৰু এয়া খিচিৰিৰ কাৰণে। কাইলৈ মন্দিৰত নন্দীক স্থাপন কৰা হ'ব। সেইবাবে আগদিনাখন ৰাতিয়ে মন্দিৰত গৈ ধুনীয়াকৈ সাৰি মুচি চাফা কৰি আহিলোঁ। আৰু ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই ভণ্টিয়ে মই পূজাৰ বাবে সকলোবোৰ সামগ্ৰী যোগাৰ কৰি দিলোঁ আৰু এইফালে খিচিৰিৰ বাবে চব্জি কাটি আছিলোঁ। 1 hour later. এয়া আমি ৰেডি হৈ যাবলৈ ওলালোঁ। যিহেতু নাম গাই আনিব লাগিব, সেইবাবে গাড়ী এখন আৰু টমটম দুখন লোৱা হৈছে আৰু এই মন্দিৰতে আজি স্থাপন কৰা হ'ব। এয়া আমি নন্দী মহাৰাজক লৈ মন্দিৰ আহি পাই গ'লোঁ। এতিয়া তেওঁক স্থাপন কৰা হ'ব। Kৃষ্ণ হয় দে। নন্দী মহাৰাজক স্থাপন কৰাৰ পাছত সকলো ভক্তকে এনেকৈ প্ৰসাদ বিতৰণ কৰা হৈছিলে। আজিৰ ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব। নেক্সট এটা পোৱাৰ আশাৰে আজিলৈ বাই বাই।